কেতিয়াবা কেতিয়াবা আমাৰ এনেকুৱা হয় যে শাক-পাচলি খাবলৈ একেবাৰে মন নাযায় তেতিয়া আমি কি কৰোঁ ৰাজমা বা বুট তৰকাৰী বনাওঁ আৰু আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ একেবাৰে ইউনিক পদ্ধতিৰে বনোৱা ৰাজমা ৰেচিপি যিটো আপোনালোকে আগতে কেতিয়াও দেখা নাই বা ট্ৰাইও কৰা নাই বহুতেই টেষ্টি বহুতেই ডিফাৰেণ্ট বহুতেই ইউনিক ৰেচিপি যাৰ লগত একোৰে তুলনা নহয় আৰু এই ৰেচিপিটো বনাবলৈ আপোনালোকে বৰ বেছি এটা কষ্ট কৰিব লগাও নহয় একেবাৰে সহজকৈ মই আজি ৰেচিপিটো তৈয়াৰ কৰি আনিছোঁ তো আপোনালোকেও এই সুপাৰ টেষ্টি ৰাজমা ৰেচিপিটো নিশ্চয় ট্ৰাই কৰিব আৰু মোৰ বিশ্বাস এই ইউনিক পদ্ধতিৰে আপোনালোকেও যেতিয়া বনাব তেতিয়া আপোনালোকৰো ফেভাৰিট হৈ পৰিব তেন্তে বলক সময় খৰচ নকৰি আৰম্ভ কৰোঁ সুপাৰ টেষ্টি ৰাজমা কাৰী প্ৰথমতে মই এটা কুকাৰ লৈ লৈছোঁ আৰু কুকাৰটো যেতিয়া ভালদৰে গৰম হৈছে মই ইয়াতে দি দিলোঁ মিঠাতেল আৰু এয়া দিছোঁ গোটা মছলা দালচিনি ইলাচি লং আৰু এটা ডাঙৰ ইলাচি দি দিছোঁ তেলখিনি যেতিয়া ভালদৰে গৰম হৈছে তেতিয়াহে মই দিছোঁ আৰু এতিয়া মই দি দিম পিয়াজ আৰু পিয়াজখিনি চাওক মই কেনেকুৱা কাটিছোঁ এনেকৈ কাটিলে হৈ যাব এবাৰ লৰাই দিছোঁ পিয়াজখিনি বৰ বেছি ভাজিব নালাগে বা ৰঙচুৱা হোৱাকেও ভাজাৰ কোনো প্ৰয়োজন নহয় আজি মই আপোনালোকক একেবাৰে সহজকৈ বনোৱা ৰাজমা তৰকাৰী লৈ আহিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাব আৰু এয়া চাওক বাকলি গুচোৱা মই নহৰু দি দিছোঁ 12 পৰা 14 ফুটৰ ভিতৰত আপোনালোকে আপোনালোকৰ ৰাজমাৰ পৰিমাণ অনুসৰি দি দিব পাৰিব মিডিয়াম ফ্লেমত মই এইখিনি ভাজি আছোঁ নহৰুখিনি দিয়াৰ পিছত এটা ধুনীয়া গোন্ধ ওলাব পিয়াজ আৰু নহৰুৰ আৰু এতিয়া মই এয়া আদা দিছোঁ আদাখিনি মই গ্ৰেট কৰি পেলাই দিছোঁ আকৌ এবাৰ ভালদৰে লৰাই দিছোঁ আৰু এতিয়া মই শুকান মছলাখিনি দি যাম প্ৰথমতে মই হালধি 1 চামুচ দিছোঁ ধনিয়া পাউডাৰ 1 চামুচ দিছোঁ জিৰা পাউডাৰ 1 চামুচ দিছোঁ আৰু এয়া কাশ্মীৰী ৰঙা জলকীয়া গুড়া 1 চামুচ দি দিছোঁ আৰু এই গোটেইখিনি মই এতিয়া ভালদৰে এনেকৈ লৰাই দিছোঁ যাতে তলত লাগি নধৰে যেহেতু মই এতিয়ালৈকে নিমখ দিয়া নাই গতিকে কেতিয়াবা লাগি ধৰিবও পাৰে এতিয়া মই দুটা বিলাহী এনেকৈ আধা কৰি কাটি পেলাই দি দিছোঁ লগতে মই নিমখ 1 চামুচ দিছোঁ যদি প্ৰয়োজন হয় পিছত দিম আৰু যদি প্ৰয়োজন নহয় তেনেহলে দিয়াৰ প্ৰয়োজন নাই এতিয়া ভালদৰে এবাৰ লৰাই দিছোঁ পানী দিছোঁ আধা কাপতকৈ অলপ কম দিছোঁ দি পেলাই এতিয়া একেবাৰে লৰাই দিলোঁ এতিয়া মই কুকাৰৰ ঢাকনটো লগাই দিম কুকাৰৰ ঢাকন লগাই মই দুটা চিটি মাৰাই ল'ম গেছ দিয়াৰ পিছত চাওকচোন মছলাখিনি দেখিবলৈ কিমান ধুনীয়া লাগিছে আৰু এতিয়া মই বিলাহীৰ বাকলিখিনি এনেকৈ উঠাই দিম আপোনালোকে যদি উঠাব নিবিচাৰে কোনো কথা নাই কিন্তু উঠাই দিলে জাবৰ ভাৱটো নাইকিয়া হ'ব সেয়ে মই উঠাই দিছোঁ এতিয়া এনেকুৱা এখন মই হেতা লৈছোঁ আৰু এনেকুৱা ধৰণৰ হেতা দি কি হয় যেতিয়া আমি এইখিনি লৰাই দিম তেতিয়া একেবাৰে গুড়া হৈ যাব আৰু মই আপোনালোকক নহৰুটো দেখুৱাইছোঁ দেখিছেনে একেবাৰে গলি গৈছে এতিয়া মাত্ৰ মই এনেকৈ অকমান যদি লৰাই দিওঁ গোটেইটো পেষ্ট বনি যাব আৰু এনেকৈ লৰাই মই আপোনালোকক দেখুৱাই আছোঁ চাওক মছলাখিনি একেবাৰে ধুনীয়াকৈ গুড়া হৈ গৈছে একেবাৰে পেষ্ট হৈ গৈছে আৰু এই পদ্ধতিৰে বনালে একেবাৰে সহজকৈ আপোনালোকে বনাব পাৰিব সেয়ে মই আজি আপোনালোকক এনেকুৱা দেখাইছোঁ আৰু এয়া চাওক এয়া হৈছে ৰাজমা বিন আৰু এই ৰাজমাখিনি মই কেঁচা বজাৰৰ পৰা কিনি আনিছোঁ আনি পেলাই মই 5 ঘণ্টামান তিয়াই ৰাখিছিলোঁ আৰু এনেকৈ তিয়াই ৰাখিলে ইয়াৰ সোৱাদটো খুব বেছি বাঢ়ি যায় আপোনালোকে যদি শুকান ৰাজমাটো লয় তেনেহলে এৰাতি ভালদৰে ভিজাই ৰাখিব এতিয়া মই 1 কাপ পানী দি দিছোঁ পানী দি পেলাই মই এইখিনি ৰান্ধিম আৰু আপোনালোকে যদি পানীটো বেছিকৈও দি দিয়ে কোনো কথা নাই যেতিয়া নমাব তেতিয়া আপোনালোকে অলপ টাইম গেছৰ ফ্লেমত উতলাই দিব তেতিয়া হৈ যাব 4-5 চিটি মই মাৰাই লৈছোঁ তাৰপিছত যেতিয়া গেছটো গৈছে মই আপোনালোকক এবাৰ কুকাৰৰ ঢাকনটো খুলি দেখুৱাইছোঁ চাওকচোন দেখিবলৈ কিমান ধুনীয়া লাগিছে আৰু খুব কম সময়ৰ ভিতৰতে এই ৰেচিপিটো বনাই ৰেডি হৈ যায় তো বন্ধু বান্ধৱীসকল এতিয়ালৈকে যদি আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ যিকোনো নতুন ভিডিঅ' আহিলে আপোনালোকে নটিফিকেশনটো প্ৰথমতে পাই যায় লাইক কমেন্ট শেয়াৰ নিশ্চয় কৰিব আৰু এতিয়া মই ইয়াত দি দিম গৰম মছলাখিনি দি মই আৰু 2 মিনিটমান উতলাই ল'ম আপোনালোকে যদি বিচাৰে ইয়াতে কচুৰি মেথিও দিব পাৰে মই অকমান কচুৰি মেথি দিছিলোঁ কিন্তু ভিডিঅ'টো স্কিপ হৈ গ'ল আৰু গেছৰ ফ্লেমটো মই অফ কৰি দিলোঁ আৰু 10 মিনিটৰ পিছত মই কুকাৰৰ ঢাকনটো খুলিছোঁ আৰু এয়া চাওক কিমান ধুনীয়া হৈছে আৰু মই যে আপোনালোকক কৈছিলোঁ পানী বেছি হ'লে আপোনালোকে অলপ টাইম উতলাই দিব তেতিয়া গ্ৰেভিটো ঠিক হৈ যাব আৰু চাওক কিমান ধুনীয়াকৈ গ্ৰেভিটো ঠিক হৈ গৈছে আৰু একেবাৰে গলি গৈছে দেখিবলৈ গোটা হৈ আছে কিন্তু চুই দিয়াৰ লগে লগে এনেকৈ গলি গৈছে আপুনি মুখত দিয়াৰ লগে লগে একেবাৰে পমি যাব আৰু এয়া মই আপোনালোকক প্লেটত দেখুৱাইছোঁ আৰু
আপোনালোকে ৰুটি পৰঠা বা ভাতৰ লগত খাব পাৰে আজিতো মই ৰুটিও লৈছোঁ ভাতো লৈছোঁ আৰু এয়া মোৰ ৰাতিৰ কাৰণে বনাই লৈছিলোঁ তো বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ' চাই আপোনালোকৰ কেনেকুৱা লাগিছে যদি ভাল লাগিছে কমেণ্ট এটা কৰি মোক জনাব আৰু আপোনালোকে মোৰ পৰা কেনে ধৰণৰ ৰেচিপি চাব বিচাৰে প্লিজ কমেণ্ট কৰি জনাব আপোনালোকৰ প্ৰতিটো কমেণ্টে মোক খুব এনকাৰেজ কৰে আৰু আপোনালোকৰ যদি ভাল লাগে লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰিব বন্ধু বান্ধৱী তথা ফেমিলি মেম্বাৰৰ লগত আজিলৈ ইমানেই নতুন ভিডিঅ' লৈ আকৌ আহিম জয় আই অসম